জীৱন যুদ্ধৰ যি পথাৰ জীৱন যুদ্ধৰ চিনাৰী দেখা পালোঁ। চিনাৰী দেখা পাই মানে ৰখিলোঁ, ভাবিলোঁ আপোনালোক বন যাওঁগা। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত আকৌ ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ। মানে একচুৱেলি মনতে নাথাকে ব্লগ বনাম বুলি ভাবোঁ, কিন্তু দিনটোৱে যায়। পিছত ৰাতি মনত হয় আজিতো ব্লগ বনাব লগা আছিল, কিন্তু নবলা নদেখোঁ। এনেকৈ যাই আছে। ত' এতিয়া আৰম্ভ কৰি দিলোঁ আজি। আৰু এই মুহূৰ্তত আছোঁ পাঠশালা টাউনত, মানে জীৱন যুদ্ধৰ যি জীৱন যুদ্ধৰ পথাৰখনত আহি গ'লোঁ আৰু। ত' আজিৰ পথাৰখন হৈছে পাঠশালা টাউন। আৰু এই মুহূৰ্তত আছোঁ মই পাঠশালা ফ্লাইঅভাৰত, মানে নতুনকৈ যোনটো ফ্লাইঅভাৰ হৈছে সেইটো ফ্লাইঅভাৰত আছোঁ। আৰু তাৰে দৃশ্যই চাব পাৰে। এইটো হৈছে গুৱাহাটী যোৱা পিনে ফ্লাইঅভাৰৰ ছাইড, আৰু এইটো হৈছে লেফ্ট ছাইডৰ এইটো পাঠশালা টাউনৰ কিছু দৃশ্যাংশ। আৰু এয়া হৈছোঁ মই, একদম হেলমেট পিন্ধি মাস্ক পিন্ধি একদম প্ৰিপেয়াৰ, মানে যুদ্ধৰ কাৰণে। কাৰণ ছেফটি ফাৰ্ষ্ট, ছেফটি কাৰণ মানে কথা আছে নহয়, বেহা থাকিলেহে বেহা। ত' সেইকাৰণে ছেফটি সদায় ছেফটিটো মেইনটেইন কৰিব লাগে। বাকী মোৰ পিছপিনে চাই আছে, মানে ফ্লাইঅভাৰৰ মানে পিছৰ অংশ, মানে বৰপেটা যোৱা ফালে। আৰু বলক আজি কি কৰিব পাৰোঁ চাওঁ, এই ব্লগটোত কি আপোনালোকক দেখাব পাৰোঁ। আপোনালোকে চাই থাকক, ছাপোৰ্ট কৰক। চ' লেটছ গেট ষ্টাৰ্টেড। চ' পাঠশালাত বিশেষ কামৰ কাৰণে শ্বুট কৰিবলৈ টাইম নহ'ল। আৰু যিকেই নহওক, এতিয়া পাঠশালাৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু এতিয়া আছোঁ মানে মাজ ৰাস্তাত, আৰু হাইৱেত অলপ ৰখিলোঁ, মানে ভাল চিনাৰী দেখা পালোঁ। চিনাৰী দেখা পাই মানে ৰখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু মই এই মুহূৰ্তত আছোঁ বৰহী ঠাইটোৰ নাম হৈছে বৰহী। আৰু চাওকচোন ইয়াৰ পৰা কি ধুনীয়া চিনাৰী মানে দেখা পাই আছে। আৰু এইটো চাইডত আছে আপোনাৰ সৰিয়হ খেতি কৰিছে, কি মানে ধুনীয়া সৰিয়হ খেতি কৰিছে, আৰু ভালো হৈছে। আৰু এইটো চাই সেই পৰা মনত কৰিলে, এইটো কি আছিলে দিলোঁ যে দেখা তই জানা চেনাম গানৰ কথা মনত পৰি গ'ল। শ্বুট আৰম্ভ কৰি দিওঁ নেকি ইয়াতে। তো দেখা তই জানাম 2 আৰম্ভ কৰি দিওঁ আৰু নে কি কয় ৰাইজ? চ' বাৰু যিকেই নহওক, এতিয়া যাই থাকোঁ ঘৰৰ পিনে। চ' আপোনালোকে চাই থাকক। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে নেক্সট ডে, মানে যোৱাকালি ব্লগ এণ্ড কৰা নহ'ল, ভাবিছোঁ আজি এণ্ড কৰি দিওঁ। মানে আজি আহি গ'লোঁ আকৌ জীৱন যুদ্ধৰ পথাৰত। আজিৰ পথাৰখন হৈছে কলগাছিয়া টাউন। চ' যাই আছোঁ আৰু মানে ৰাস্তাত প্ৰবেবলি এতিয়া আছোঁ মই ৰহা বুলি কয় নেকি, ঠাইখনৰ নাম চাগে ৰহা হ'ব। ইয়াতে ৰখিলোঁ। ইয়াতে ৰখাৰ এটা কাৰণ হৈছে, মানে আপোনালোকে মোৰ পিছপিনে চাব পাৰে ৰাস্তাৰ কি অৱস্থা, আৰু বেয়া ইফালে আছে। মানে ৰাস্তাখনত মানে এনেকুৱা ধূলি পালোঁ, মানে ধূলি মানে যেনেকৈ ধূলি খাই আহিলোঁ, আজি মোৰ এনে লাগি আছে ৰাতিৰ ভিতৰত ইংৰাজ হৈ যাম নেকি, আংগ্ৰেজ বন যাওঁগা। মানে এনেকুৱা ধূলি খালোঁ। সেইকাৰণে ভাবিলোঁ অলপ ৰাস্তাটো ৰখি দিওঁ, অলপ মানে গাত যিমান ধূলি লাগিছে ভালকৈ মচি যাওঁ, নহ'লে আকৌ মানে জেকেটৰ অৱস্থা যিটো কালাৰ,
কালাৰটো বেলেগ কালাৰ হৈ যাব সো সেইকাৰণে ৰখিলো আৰু বাকি আপোনালোকৰ লগত অলপ ভাবিলো অলপ ডিসকাশন কৰো বস্তুটো আৰু সো চাই থাকক আপোনালোকে এতিয়া ডাইৰেক্ট আপোনালোকৰ লগত কলগাছিয়াত যাই লগ পাই আছো সো আপোনালোকে ব্লগ চাই থাকক আৰু লেটস গো সব এখন বাইক লৈ একদম উৰি উৰি আহি পালোহি মেইন কলগাছিয়া টাউন আৰু এই হৈছে কলগাছিয়া ষ্টেডিয়াম ভাল বনাইছে কিন্তু ষ্টেডিয়ামৰ যি কাম হেয়া সঠিকভাৱে মোৰ এনে লাগি আছে মানে কাৰ্যকৰী হোৱা নাই বাকি জিকে নহওক এয়া হৈছে কলগাছিয়াৰ সিভিল হস্পিটাল আৰু এয়া মই আহি গলো মানে ভোক লাগি গল মানে লাঞ্চ কৰিব সময় হৈছে সো ভাবিলো ইয়াতে দিল্লী কিবা বিৰিয়ানী লেখা আছে ভাবিলো এইটোকে খাই দিও নেকি মানে বহি বহি ভাবি আছিল আৰু সো অবহেকত খাই দিলো খাই লৈ বই এতিয়া মানে অলপ ৰেষ্ট লৈ আছো আৰু কি কৰিম আৰু সো আজিৰ ব্লগ এইখিনিতে সমাপ্ত কৰিলো